Hello everyone, এইটো আপং বনাইছোঁ দেই। এইটো কোলা চাইমদটো হৈছে আলি আলি গাঙৰ কাৰণে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আজি আপং বনোৱা, চাইমদ বনোৱাটো। কিন্তু বগাটো বাৰু তেনেকৈ বনাব জানো, কিন্তু চাইমদ আজিলৈকে বনাই পোৱা নাই। আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এইটো। এনেকৈ দেই কোলা চাইটো লগাই মিহি মিহিকৈ মিক্স কৰি এনেকৈ তাকো আকৌ বগা থাকিব নোৱাৰিব, ৰাইচটো মানে ৰাইচ কালাৰটো ওলাব নোৱাৰিব। এইটো দৰৱ দিছোঁ আৰু এতিয়া এইটো চাই আপংটো এনেকৈ বনায়। পিছত কি হ'ব নাজানো। এইটো আলি আলি গাঙৰ কাৰণে বনাই লৈছোঁ। যিমানখিনি পাৰোঁ কৰিছোঁ আৰু। এই বগা ৰাইচখিনি দেখিছে নহয়, এইটো এতিয়া দৰৱ দিবলৈ ওলাইছোঁ। এইটো বেটাৰ বাৰ্থডেলৈ, বেটাৰ বাৰ্থডে অকলে আহিব দেই। বেটাৰ বাৰ্থডে 10 ফেব্ৰুৱাৰীত যিহেতু, সেইদিনাখন হেৰি কৰিবলৈ আৰু চুৰচুৰীয়াকৈ পাতিম আৰু। ইমান ডাঙৰকৈও নাপাতোঁ বাৰু, তথাপিও আহিব সকলোৱে দেই। এনেকৈ আৰু আমি আপং বনাওঁ আৰু।